হে গাইজ গুড মৰ্ণিং। আৰু কি খবৰ আপোনালোকৰ কমেণ্ট কৰি জনাই দিব। এইমাত্ৰ সাৰি পালোঁ। মোৰ খবৰ বেয়া, কাৰণ মই সাৰি পাই কিনে মোবাইলটো চালোঁ। মোবাইলটো চাই কিনে দেখা পালোঁ যে মই পিকনিকৰ ভিডিঅ'টো যি দিছিলোঁ সেইটোত কপিৰাইটটো লাগছে। কপিৰাইটটো উঠালোঁ, কপিৰাইটটো উঠাই দিলোঁ, কপিৰাইট লাগছিল। তাৰপিছত কি হ'ল, মোৰ ৱাচ টাইমটো বাঢ়া নাই, কিয় বা বাঢ়া নাই এইটো নাজানো, কি বা ইউটিউবৰ প্ৰব্লেম। ভালকৈ উঠি লওঁ ইতান, উঠি কিনে ব্ৰাছ চাছ কৰি কাৰোবাক ফোন মাৰি সুধি লওঁ। মইতো ইমান ভালকৈ নাজানো এইটো কথা। যাই জানে সুধি লওঁ ৰ'ব। যদি আপোনালোকেও জানে কমেণ্ট কৰিব, কিয় বা বাঢ়া নাই মোৰ ৱাচ টাইমটো। ব্ৰাছ চাছ কৰোঁ ৰ'ব। আৰু আমাৰ ঘৰ এতিয়া সাগৰিকা এটা ঘৰ। সাগৰিকা উঠাই নাই কিজানি জানো, সাগৰিকা উঠিলে মানে এখিনি জেগা ভিজি থাকে, মানে তাই এখিনিত ব্ৰাছ কৰে। আৰু জলদি মুখ ধুওঁ আৰু যেন মই ডাবিং দিব যাব লাগে। ফোন মাৰি আছে জেষ্ঠে, সেইকাৰণে উঠিলোঁ। সেয়ে আৰু ধৰক উঠি কিনে দেখা পালোঁ আমাৰ গাছ কাটবা মানুহ আহিছে। আমাৰ তাত গাছ কাটব, গাছ কাটা মই চাব নাপাম। এই বাইদেউ সৰু ছোৱালী নহয়, আমাৰ গাছ কাটা চাই থাকবা। এতিয়া গাছ কাটব, গাছ কাটা এতিয়া মই ডাবিং দিবা যাওঁ। টিকু খুৰা ঠাইত ডাবিং দি আহি লগ পাই আছোঁ আকৌ। আৰু গাইছ ডাবিং দি আহিলোঁ। এতিয়া আমি গাছ কাটা চাব পাইছোঁ। আমি নহয়, মই একলাই গাছ কাটা চাব পাইছোঁ। আৰু গাইছ গাছ কাটাৰ লগতে আমাৰ তাতে মাছো মাৰি আছে আমাৰ তাত। হা বেলেগ প্ৰব্লেম হোৱা নাই ৰ'ব। এই ছাবস্ক্ৰাইবাৰ হৈছে 6000। এতিয়া চাব, এইটো মোৰ পিকনিকৰ ভ্লগ ৰ'ব। এইটো মোৰ পিকনিকৰ ভিডিঅ'টো। ইয়াতে ৱাচ টাইম বাছি 1.7K। এতে বাঢ়া দেখিছে। তাৰপিছত এতে যাই কিনে চাব, এতে যাই কিনে চাওক, এতে বাঢ়া নাই, কিয় বা এতে বাঢ়া নাই। চ' গাইছ এতে যি তিতানে দাদাকেইটা মানে মাছ মাৰছিল, আমাৰ তাতে মাছ মাৰছিল। এনে মানে গাছ কাটবা আহি কিনে মাছ মাৰি আছিল। মাছ মাৰি কিমান মাছ পাইছে গম পাই না? বেয়া লাগিছে মোৰ মাছগিলা দেখা পাই। মোটামুটি ধৰক সেন্দে 2-3 ঘণ্টা মাছ মাৰছি। 2-3 ঘণ্টা মাছ মাৰি কিনে 10টা নিচলা মাছ পাইছি। টকাৰ খাব আজি 10টা নিচলা মাছ। এই মোটামুটি এইখিনিৰ পৰা এখনি গেলে আমাৰ, তাৰপিছত এই সেইখিনিৰ পৰা এই সেইটো চাইডে যি এখনি যে ওলাইছে তাকে গেলে সাগৰিকাহঁতৰ। বাকী আৰু এইগিলা সাগৰিকাহঁতৰ কৰোঁ থাকোঁতে। আৰু গাইছ ভিডিঅ' বনাই থাকোঁতে মোক সাগৰিকাৰ বইনাক, মানে সাগৰিকাৰ মামাকৰ জীয়াকে মাত দিছি ৰ'ব। এইকেইটা মাছ মাৰছা, মাছ মাৰছা। আৰু গাইছ সাগৰিকাৰ মামাকে মাতি মোৰ লাভ কৰি দিলাক। এতিয়া মই সাগৰিকাৰ ঠাইত জাল আনবা যাই আছোঁ। মানে এইটো সাগৰিকাহঁতৰ মামাহঁতৰ ঘৰ, এইটো সাগৰিকাহঁতৰ ঘৰ। এনেকৈ দৌৰ দিলি মানে ঘৰ পায়। অ' বিটা কবি, এই জালখন দিবা দিছি চানা তাই মাছ মাৰে বোলে, মই মাৰিম। বান্ধা থকা খান জাল নাই, কিবা ধৰবাই পৰা নাই। জালে কিজানি এখন মনত জালে থাকে না, এইখন নহয়, কিবা সেই দুখন জাল আছে বোলে। নহয়, পাখৰা পাখৰি সেই ৰছী কাবাৰ নিবা দিছে। হয় দে, এইখানে দে, মই টানাংগৈ ৰ, মই এটা নিম জাল। আৰু গাইছ জাল পিঠিত লৈ কিনে যাইছোঁ মস্ত। জাল আনছো। হা অহ ৰ। আৰু গাইছ মানে এখন হৈছে চানা এটাৰ BMW, সেইটো হৈছে চানা এটা। ইয়াৰ লগত মই জাল টানিম।
আৰু লাহেকে ইও এটা ইউটিউব চেনেল খুলি আছে না কেৰেলাত জিম গৈছিলোঁ নেকি ই আগতে কেৰেলাত আছিল এতিয়া এতিয়া থাকে তামিলনাডু কেৰেলা ময়ো যাম ৰ'ব তাতে কাম কৰিব যাওঁ যোৱা এনেই ঘূৰিব যাম যাওঁ জন আহিব কিজানি ন আৰু গাইছ এতিয়া আমি মাছ মাৰাৰ কাৰণে মই কাপোৰ সলকাব লাগিব আৰু একো নিপিন্ধা কাৰণে মাছ বুলি ভাবছি নেকি হাফ পেণ্ট আছে তলত মই সদায় হাফ পেণ্ট পিন্ধি থাকোঁ নেকি আৰু গাইছ আমি এতিয়া মাছ মাৰিম দে চুৰ পুলিচ খেলে আছে এয়া এইটো কি লিখছে পুলিচ হাকিম 2000 নেকি উকিল কিমান উকিল 1000 আৰু 1500 কাই মোৰ নাম লেখ কৰণ 5জন আৰু গাইছ আমি ঠাণ্ডা পানীত নামি কোন যাবি নেকি আৰু গাইছ আমি ঠাণ্ডা পানীত নামি ঠাণ্ডা পানীত নামিছোঁ গাইছ আমি ডাঙৰ মাছ দেখো মাছৰ কাৰণে আৰু গাইছ এটো মিস্ত্ৰী নহয় গাছ কাটা কেইটা মাছ নাপলাকে আমি দেখাম এটা শল মাছ আছে বোলে দুটা ডাঙৰ মাছ উঠি যাওঁ নেকি বাৰু ঠাণ্ডা লাগছি রে ডাঙৰ মাছটো পালে দেখাব পারলি অলপ টানি লো তোর মাথাত আর না ওলাই গেল ভাই হে দোস্ত কি মাছ দোস্ত দিচ্ছে না তো গাইছ এটা পালো মাছ এটা মানে পাইছোঁ দিয়কচোন কিন্তু এনেকুৱা সিমান ডাঙৰ পোৱা নাছিলোঁ এইকেইটা মাছ আমিও বেছি পোৱা নাই কিন্তু এই হেণ্ডতকৈ বেছি পাইছোঁ এই তাতে মাছ চাইছিলোঁ এই জ্বৰৰ বাল্টিংটো এই কপৰুটো এতিয়া ক'ত থাক দেখ মাগুৰ বিন্ধে নেকি হা এইটো দেখিছি না মাগুৰ মাছ আৰু এটা ক'ত মই মাগুৰটো ধৰিছিলোঁ নেকি মই কৈছিলোঁ না টানছি মোক দেখোন পিন্ধা নাই আৰু গাইছ মিৰ্গা হেন্দে পাইছিল 10টা মাছ আমি হেন্দতকৈ বহুত গুণ বেছি হ'ল বহুত পাইছোঁ হ'ব দে পাই মারবি এবার আৰু গাইছ আমি মাছ ভাগি আছো ইডাল ভৰিখন ততে বনাই মই ঠাণ্ডাতে কবাত বুলি থাকা লাগছে না পিছাখান মতে আগতটো আৰু একবাৰ মই ভাইৰেল হৈছিলোঁ যে এটা ভিডিঅ'ত ফিছাখান মোক লাগব বুলি এইটো গাইছ শিংগিটা লগতে কাটিলোঁ তাৰপিছত কাঁকৰা কাঁকৰাটো মধ্যে কাঁকৰাটো লগাম মই কাঁকৰাটো বতাহ খাব লাগিব কাঁকৰা বতাহ দিছ ইজ কাঁকৰা এইটো কি মাছ মাগুৰ কাঁকৰা মাগুৰ ওপৰত কিয় থৈছা ভিতৰে থওঁ আৰু আজিৰ ভিডিঅ'টো এখনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ'ত ধামাকা হৈ আছে